खुलुमबाय निउस 24 बड'लेण्डनि गासै नायगिरि नोंथांमोनखौ बरायबाय। दिनैनि ब्रेकिं निउसआव आं गिताली बर'। इउपिपिएल दोलोआव हाबफैनाय सोद्रोमानि बिबाङा बांगासिनो। गासै बिटिसिनि रायजोफोरा सोलायनायनि महरखौ बिसायख'नि सिगांनो इउपिपिएलआव लाबोनो हानायखौ बिटिसि हालामाव नुनो मोननाय जादों। बिटिसिनि मोनफ्रोमबो बियाबफोराव सानफ्रोमबो गुबुन गुबुन राजखान्थि हान्जानिफ्राय इउपिपिएलआव हाबफैनाय बे इसाराया इउपिपिएल देरहानायखौ फोरमायदों। बिसायख'नि फिथाइ फोसावनायावसो रोखा महरखौ नुगोन बेखौ बिटिसिनि रायजोफोरा लामा नायदों। मैया समबाराव उदालगुरि जिल्लानि 34 नं खालिंदुवार बियाबाव इउपिपिएलनि आफादगिरि प्रमद बर'आ बाहागो लानाय मोनसे सोद्रोमा थिसननाय हाबाफारियाव बिजेपिनिफ्राय गासै 250 सोद्रोमाया इउपिपिएल हान्जायाव सोद्रोमा महरै मुं थिसनजायो। मख'नो गोनांदि उदालगुरि जिल्ला बिजेपि आबादारि गांखंनि बारग' लेङाइ आफादगिरि दानि बिजेपिनि गोख्रों मावथि बिनोद राभा बिथाङा इउपिपिएलआव हाबफैबाय। बिथांनि दैदेनबोनायावनो गासै 250 सोद्रोमायाबो हाबो। साफ्रोमबो इउपिपिएलआव हाबफैनाय सोद्रोमा बिथांमोनखौ प्रमद बर' बिथाङा बरायो। लोगोसे बरायनायजों बिबुंथि लाखियो। হোৱাৰ পিছত এই অঞ্চলত 33 বছৰ সশস্ত্ৰ সংগ্ৰাম এটা অন্ত কৰাৰ পিছত আজি যিটো পৰিৱেশ পালো, এই ৰাজনীতিত কোনোদিন মানে কাম কৰিম বুলি মই ভাবা নাছিলো, কিন্তু এই ৰাজনীতিত জইন কৰি আজি যিটো পৰিৱেশ পালো মই নিজে আনন্দিত। সরকার আহে নাহে কিবা হয় নহয় এইটো বেলেগ কথা, কিন্তু আজিৰ তাৰিখত মই এই কাৰণে আনন্দিত। আমাৰ দলত এতিয়া আমাৰ বঙালী লিডাৰ আছে, মানে মোৰ লেফট সাইডত, গোর্খা লিডার আছে মোৰ রাইট সাইডত, আদিবাসী লিডার আছে এইটো মানে মোৰ লেফট সাইডত, মাইনরিটি লিডার আছে, সব জনগোষ্ঠী আমাৰ মাজত আছে, অসমীয়াৰ পৰা আছে, আমাৰ কোনো বাদ পৰা নাই। আৰু এইটোকে সকলো ৰাজনৈতিক নেতাবিলাকে ভাষণ দিয়ে কি আমাৰ ৰাজ্যখন ফুলনিৰ দৰে, আমাৰ দেশখন ফুলনিৰ দৰে, কিন্তু বাস্তৱত যেতিয়া কিবা এটা পলিচি ল'ব লাগে ইয়াত সদায় বৈষম্য হয়। আৰু আজি বিটিচিত এই যে 17 বছৰ বিপিএফৰ শাসন, ইয়াত মানে কি হ'ল, এই বিপিএফৰ নেতাবিলাকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আদি কৰি চবে মানে এই জাতি জনগোষ্ঠীক কিঞ্চিত যিটো সন্মান, কিঞ্চিত যিটো মৰম, কিঞ্চিত যিটো ন্যায় দিব লাগিছিলে সেইখিনি তেখেতসকলে প্ৰদান কৰিব নোৱাৰিলে। আৰু সেইটো এটা বাস্তৱ এটা ছবি এতিয়া। সেইকাৰণে কোনো জনগোষ্ঠী ইয়াত সন্তুষ্ট নহয়, কোনো জনগোষ্ঠী ইয়াতে মানে কি কৈছে হাত সাৱটি বহি থকা নাই, চবেই আজি ৰিয়েক্ট কৰিছে। এই ৰিয়েক্ট কৰাৰ মূল কথাটো হৈছে আপুনি প্ৰথমতে আপুনি মানুহ হিচাপে জীয়াই থাকিব বিচাৰে, আৰু এই মানুহ হিচাপে জীয়াই থাকিব বিচৰাত আপোনাক যিটো আত্মসন্মান লাগে, আপোনাক যিটো অধিকাৰ লাগে, পৰিৱেশ লাগে, সেই পৰিৱেশখিনি যদি নোপোৱাৰ কাৰণে আজি মানুহবিলাক ৰিপৰ্ট কৰে। আজি মই এই কম সময়ত ৰাজনীতিক জইন কৰাৰ আগত যেতিয়া সংগ্ৰামবিলাকত আছিলো, বহুত চেষ্টা কৰিছিলো বুজিবলৈ কি দেশখন কেনেকে চলে, দেশখন কোনে চলায়, আমাৰ ইমান দীঘলীয়া বিশ্বৰ ভিতৰত মানে খালিংদুৱাৰ সমষ্টিটো হৈছে, বিভিন্ন সমষ্টিত হৈছে, আৰু এই যিটো ঘটনা হিংসাৰ ঘটনা সেইটো চব বিপিএফে কৰিছে। গতিকে যোৱা 17 বছৰত বিপিএফে ধনবল বাহুবল ব্যৱহাৰ কৰি ভেটি প্ৰদৰ্শন কৰি দাবী ধমকি দি মানুহক কিনা বেচা কৰি ৰাজনীতি কৰি আহিছে, আৰু এইটো টেণ্ডেঞ্চিটো এতিয়াও আছে। সেইটো আমি অলৰেডি ইলেকশ্যন কমিশ্যন চবকে জনাই দিছোঁ কি আমাক এটা সুস্থ গণতন্ত্ৰ লাগে, সেইকাৰণে নিকা আৰু স্বচ্ছ সকলো নিৰ্ভীকভাৱে ভোট দিব পাৰে, এটা ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয়, ইয়াৰ কাৰণে আমি আহ্বান কৰিছোঁ। এতিয়া কোড অফ কণ্ডাক্ট চলি আছে, ইয়াৰ অৰুণোদয় স্কিমৰ কাৰণে বহুতো কিবা হৈ আছে। হাগ্ৰামা ডাঙৰীয়াই বহুত কথা কয়, এই কথাবিলাক বিটিচিৰ ৰাইজক কোনো লাভ কৰা নাই আজিলৈকে। গতিকে এইটো যিটো শব্দ, এইটো যিটো হাগ্ৰামা মহিলাৰে কথা, এইটোও বিটিচি ৰাইজক কোনো কাৰণত সহায় নকৰিব। যোৱা 17 বছৰত তেখেতে যিটো শাসন কৰিলে ইয়াত ৰাইজে একো পাবলৈ সক্ষম নহ'ল, আৰু ইয়াৰ লগে লগে হাগ্ৰামা মহিলাৰে ডাঙৰীয়াৰ যিটো কথা এইবিলাক ৰাইজে ভেলু দি অহা নাই, সদায় হাঁহি আহিছে, এইটো ঠাঠা মস্কৰা কৰি আহিছে, আৰু তেখেতে এজন কমেডিয়ানৰ নিচিনা কথাবিলাক কৈ আহিছে। গতিকে বিটিচি বাকী ৰাইজে তেখেতক লৈ লাজে পাইছে। তো সেইকাৰণে আজি যে বিটিআৰ চুক্তিটো যে একো নহ'ল বুলি কৈছে, তেখেতে নিজেই উপস্থিত আছিলে, আৰু তেখেতৰ কোৱে বায়ে মানে আমাৰ ভাৰতৰ গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আদি কৰি চবেই বহি আছিলে। গতিকে ইয়াত যদি আজি হাগ্ৰামা মহিলাৰে কিবা উল্টা পুল্টা কৈছে, সেইটো মানে অতি দুৰ্ভাগ্যজনক কথা। আৰু সেইটো অকল বিটিআৰ চুক্তিকে নহয়, ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ গৃহমন্ত্ৰীকো, অসমৰ মুখ্যমন্ত্ৰীকো অপমান কৰা হৈছে। এইটোতো নতুন কথা নহয়, এইটো হাগ্ৰামা মহিলাৰ কাৰণে। এতিয়া
আজি আপুনি কাৰোবাৰ লগত কাম কৰিলে আপুনি মুদ্ৰাৰ ইপিটি কিপিটি বুলি কৈ এই কথাটো কৈ কি লাভ হয়? আজি যদি ভাল কাম কৰিবৰ কাৰণে আপুনি দুজন বন্ধু ক'লা আৰু বগা লগ হৈছে বা কোনোবাই যদি একেলগে কাম কৰিছে সেইটো আপুনি কিয় বেয়া পাব লাগে? আজি হাগ্ৰামৰ মহিলাৰে এইবিলাক পঠাই দি কি কাম হ'ল কথা? তেখেতৰ এজেণ্ডাটো কওক, ৩২ লাখ মানুহৰ কাৰণে কি উন্নয়নৰ এজেণ্ডা আছে সেইটো কওক। এজেণ্ডাৰ কোনো কথা নাপাতে, আঁচনিৰ কোনো কথা নাপাতে, খালি কোনোবা কাৰোবাৰ লগত আছে, কোনোবা কিবা কৰিছে, এই কথাক লৈ পেলাই ৰাজনীতি কৰাটো। আৰু যদি সিটোকে ৰাইজে বিচাৰিছে তেনেহ'লে BTC কোনোদিন উন্নয়ন নাহিব। ওদালগুৰিত কেইখন পাব? ওদালগুৰি বুলি নাই, গোটেই BTCতে আমি সমীক্ষা কৰি আছোঁ। গতিকে ওলাব, এইটো মানে এসপ্তাহৰ ভিতৰত কৈ দিম আপোনাক। BJPनि बारग' मावथि बिनोद राभाया खौरांगिरिनि सिगाङाव फोरमायनाय राव बिथाङा BTCआव सोलायनायखौ नागिरना UPPL हानजाजों खामानि मावनो थांखि लादों। लोगोसे BJPनि गाज्रि आखुथायनि सोमोन्दै मिथिहोयो। 9 বছৰ মই BJPত আছিলোঁ। BJPৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা, নিষ্ঠাৱান কাৰ্যকৰ্তা আছিলোঁ। কিন্তু জিলাৰ BJP দলৰ জিলাৰ কিছুমান কাৰ্যকৰ্তা আৰু ৰাজ্যিকৰ কিছুমান কাৰ্যকৰ্তাৰ যি তেওঁলোকৰ ব্যৱহাৰ সেইটোৱে মোক যথেষ্ট আমনি পেলালে। মই ভাবিছোঁ, মই অনুভৱ কৰিছোঁ যে BJP দলটোৱে মোক উপযুক্ত মৰ্যাদা দিব পৰা নাই, উপযুক্ত সন্মান দিব পৰা নাই, আৰু মই কৰি অহা দলৰ প্ৰতি কৰি অহা যিখিনি ত্যাগ, সেই ত্যাগখিনিৰ স্বীকৃতি মই পোৱা নাই, স্বীকৃতি পোৱা নাই। এতিয়া আপুনি UPPLত আহি পেলাই আজি জইন হৈ আপোনাৰ অনুভৱ কি? চাওক, BTC-বাসীৰ সকলোৰে মুখত এটাই কথা হৈছে, সেইটো হৈছে পৰিৱৰ্তন। গতিকে ৰাইজৰ যি আকাংক্ষা, পৰিৱৰ্তন হোৱাৰ যিটো আকাংক্ষা, এই আকাংক্ষাৰ প্ৰতি আগ্ৰহান্বিত হৈ ময়ো UPPLত যোগদান কৰিছোঁ। BJPয়ে কিন্তু আজিলৈকে, BJPয়ে দলটোৱে আজিলৈকে কিন্তু অক্সিলাৰী ৰোল প্লে কৰি আছে। তেওঁলোকে কোনোদিনে কোৱা নাই BJPয়ে BTC চৰকাৰ গঠন কৰি। তেওঁলোকে কিং মেকাৰ হ'ব বিচাৰি আছে। তেওঁলোকে কৈ আছে যে আমাৰ অবিহনে কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে। এনে ক্ষেত্ৰত আপুনি আজি BJP কৰ্মী আপোনাৰ সৈতে কেইজনমানে জইন কৰিছে? সেইটো আপোনালোকে দেখিছে যে 200-250মান মানুহ হ'ব। কৰ্মী বুলিয়ে নহয়, মোৰ শুভাকাংক্ষী আছে তাতে, হয়তো কোনো বিষয়ভাৱ নথকা BJPৰ সমৰ্থকো থাকিব পাৰে, কিন্তু গোটেইখিনিয়ে যে BJPৰ কৰ্মী এই কথাটো শুদ্ধ।